হেল্ল' গাইছ, আজি ৰাতিপুৱাই ক'ত যাব ওলালো জানেনে? মানে গাইছ লগৰটোক থ'বলৈ গৈ আছোঁ। সি আজি যাব মানে গুৱাহাটীত। আৰু গুৱাহাটীত কিয় গৈ আছে জানেনে? মানে পাত লৈ গৈ আছে। পাত কিয় লৈ গৈ আছে জানেনে? মানে ভাবিছে আপোনালোকে কিয় লৈ গৈ আছে পাত? তো এতিয়াই জল্দি কমেণ্ট কৰক। আৰু এতিয়া আহি পালোঁ আমি ফাইনেলি ব্ৰিজ। আৰু ব্ৰিজতে আমি খোজকাঢ়ি যাম বুলি ভাবিছে নেকি আপোনালোকে? মানে আমাৰ টাইম আমি খোজকাঢ়ি যোৱা নাই, মানে বাইকটো চলাই গৈ আছোঁ। যিহেতু মালিক নাই। আৰু আপোনালোকে ভাবিছে নেকি গুৱাহাটীত আহি পালোঁ? নাই গাইছ। এইটো মেইনলি টাউনহে। আৰু মেইনলি টাউন আহি পায়ে এটা প্ৰব্লেম হ'ল নহয় গাইছ। মানে তেল শেষ। তো আহিব নোৱাৰিম বুলি ভাবিছে নেকি আপোনালোকে? মানে তেলটো এইবাৰ ৱাৰ্ডিংহে দিছিলে। আৰু আহিবলৈ ষ্টেচন। আৰু আহি কলপাতটো থৈ দিলোঁ। আৰু কলপাতটো থৈ মই এইফালে হেণ্ডিমেন দৰে চাই আছোঁ। হেণ্ডিমেন নহয় দেই গাইছ। আৰু ট্ৰেইনৰ পেচাবৰ যিহি কণ্ঠ থাকিব নোৱাৰে। আৰু ষ্টেচনখন সৰু বুলি ভাবিছে নেকি আপোনালোকে? এই ষ্টেচনখন বহুত ডাঙৰকৈ বনাই আছে। মানে বিল্ডিং বনাই আছে। আৰু এই ট্ৰেইনটো আছে ৰাতিপুৱা 7টা বজাত। ট্ৰেইনটো গ'ল, ময়ো আহি গ'লো ঘৰ। আহি পাই মোৰ হাতৰ অৱস্থা শেষ। মানে ঠাণ্ডাত। আৰু বহুত ঠাণ্ডা লগাৰ কাৰণে মাৰি দিলোঁ 1 কাপ চাহ। মানে লাল চাহ। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ' লগ পাম।